Kartu tang rumah? Tang lo to, benar por lo que pakan sih tanah. Ciar saja. Kau mama kartu itu bang, kartu tangnya mau udah lama nanti. Toiletum ini dikupai lo, hatana itu seruputan homosti lo, dak japarajaran lo. Itu pasti ngomai dengan si Bhemai, itu Assam Pradesh Congress Committee amai itu, lapen ke Deputy Leader of Opposition Lok Sabha lo, akhai Gaurav Gogoi, itu macam itu lo, lapen ke itu malang tu. Kalau tu APCC Working President Losa Tirki Baidu lapan ke itu melong dolang APCC Secretary kah itu Megha Chetri lapan ke Uday Bhanu Das kah itu asal আমার সভাপতি আপোনাসকলৰ এই ইয়াত আমাৰ মাননীয় সভাপতি মহোদয় গৌৰৱ গগৈ উপস্থিত হৈছে। মই সময় বেছি নলওঁ, যিহেতু আমাৰ সময় ইতিমধ্যে 1 ঘণ্টা লেট হৈ গৈ আছে, গতিকে মই বিশেষ নকওঁ। গতিকে প্ৰথমে মই আমাৰ নমস্কাৰ কাৰ্ডং। আজি সৰুপথাৰ MSCত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি বিদ্যা সিং ৰংপি ডাঙৰীয়া, কাৰ্যকৰী প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভা নেত্ৰী ৰজিনা তিৰ্কি ডাঙৰীয়ানী, প্ৰাক্তন বিধায়ক জগত ইংতি ডাঙৰীয়া, প্ৰাক্তন EM ৰতন সিং ইংতি ডাঙৰীয়া, প্ৰাক্তন সাংসদ জয়ৰাম এংলিং ডাঙৰীয়া, ৰুস্তম লেখে ডাঙৰীয়া, অশোক তেৰণ ডাঙৰীয়া, অবজাৰ্ভাৰ শ্ৰৱণ ডেকা ৰাজা ডাঙৰীয়া, মদন বৰা ডাঙৰীয়া, এই অঞ্চলৰ মণ্ডল সভাপতি মহোদয়, মণ্ডল যুৱ কংগ্ৰেছ, মণ্ডল য়াং ব্ৰিগেড, মণ্ডল সেৱা দলৰ বিষয়ববীয়াসকল, মহিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, অবজাৰ্ভাৰ পূৰ্ণিমা ৰংহাংপিকে প্ৰমুখে কৰি ইয়াত উপস্থিত থকা দল সতীৰ্থসকল, আজি আপোনালোকে যিদৰে আমাক স্বাগতম জনাইছে, এটা কথা নিশ্চিত যে অহা বছৰ আমালোকৰ চৰকাৰ হ'বলৈ গৈছে। আজি পৰিৱৰ্তনৰ বতাহ আমি দেখা পাইছোঁ। নৱপ্ৰজন্মৰ মাজত, মহিলাসকলৰ মাজত, বয়োজ্যেষ্ঠসকলৰ মাজত, যিসকল আগতে আমাৰ পৰা আঁতৰত আছিল, সেইসকলে আমাৰ ওচৰত আহি কৈছে আমাক আৰু বিজেপি নালাগে, আমাক কংগ্ৰেছ লাগে।
মানুহবোৰে নিজে অনুভৱ কৰিছে কি যেতিয়া কংগ্ৰেছৰ 15 বছৰ চৰকাৰ আছিল সেই সময়ত আমি শান্তিত আছিলোঁ আৰু বিজেপি অহাৰ পিছত এতিয়া কাজিয়া বাঢ়ি গৈছে মানুহবোৰ গম পাই গৈছে যে এইখন বৰ্তমান চৰকাৰ আজি ইমান তেওঁলোকে লোভীয়া হৈ গৈছে মাটি প্ৰতি লোভ কয়লা সিন্ডিকেট চলাওঁতে ইমান তেওঁলোকে ব্যস্ত যে স্থানীয় ৰাইজৰ কি সমস্যা তেওঁলোকে পাহৰি গৈছে কাৰ্বি আংলং বৰ্তমান চৰকাৰৰ বাবে এটা এটিএম পাথৰৰ এটিএম বালি এটিএম কয়লা এটিএম মাটিৰ এটিএম পইচা এটিএম আৰু প্ৰত্যেক ক্ষেত্ৰত আপোনালোকে বিজেপিক চন্দা দিবলৈ হৈছে যদি দোকানৰ পৰা শাক পাচলি কিনে তেতিয়াও বিজেপিক চন্দা দিব লাগিব যদি ব্ৰইলাৰ মাংস কিনে তেতিয়াও বিজেপিক চন্দা দিব লাগিব এয়া হৈছে বিজেপি দলৰ মডেল এয়া হৈছে বিজেপি দলৰ পৰিৱৰ্তন যে যদি বিকাশ হৈছে তেতিয়া বিকাশ হৈছে মাত্ৰ মামা মামি আদানী আৰু আম্বানী দিছপুৰত বহি আছে ডাঙৰ মামা ডাঙৰ মামি আৰু কাৰ্বি লগত বহি আছে আমাৰ কাৰ্বি সৰু মামা সৰু মামি তেওঁলোকৰ কাম একেই যে কেনেদৰে চৰকাৰী পইচাবোৰ লুটি নিজৰ 5 ষ্টাৰ তেওঁলোকে ঘৰ বনাব পাৰে নিজৰ 5 ষ্টাৰ ৰিজৰ্ট বনাব পাৰে এয়া হ'ল তেওঁলোকৰ চিন্তা সেইকাৰণে যদি ৰাইজৰ মাজত আমি প্ৰথমে বিকল্পৰ দৰে ওলাবলৈ বিচাৰোঁ ৰাইজে চেঞ্জ বিচাৰে কিন্তু আমি নিজকে আৰু শক্তিশালী কৰিব লাগিব আৰু সেইকাৰণে আমি সংগঠনৰ ওপৰত জোৰ দিছোঁ মণ্ডল কংগ্ৰেছ জিলা কংগ্ৰেছৰ ওপৰত জোৰ দিছোঁ আজি 2 দিন আমি এটা জিলা ভিতৰতে আমি কাৰ্যসূচী হাতত লৈছোঁ কিয় কি যেতিয়ালৈকে আমি মণ্ডল শক্তিশালী কৰিব নোৱাৰোঁ জিলাখন আমি শক্তিশালী কৰিব নোৱাৰোঁ পিছত গৈ আমি কাউন্সিল জিকিব নোৱাৰিম পিছত গৈ আমি বিধানসভাত আমি সিট দখল কৰিব নোৱাৰিম আমি তৃণমূল পৰ্যায়ত বুথ মণ্ডল জিলা কংগ্ৰেছ শক্তিশালী কৰিলেহে আমি কাউন্সিলৰ ভিতৰত সিট জিকিব পাৰিম আৰু বিধানসভাত আমি ইয়াত আমাৰ নিজৰ বিধায়ক আমি গুৱাহাটীলৈ পঠাব পাৰিম তো সেইকাৰণে আজি মাত্ৰ আৰম্ভণিহে আজি শেষ নহয় মই ভাল পাইছোঁ আপোনালোকে খুব সুন্দৰকৈ আমাক স্বাগতম জনাইছে মই সকলৰ শলাগ লৈছোঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু আগন্তুক দিনত আপোনালোকে আৰু কষ্ট কৰিব তাৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমাৰ আগত আমাৰ সন্মুখত যথেষ্ট ঘাত প্ৰতিঘাত থাকিব আমাৰ ওপৰত বিজেপি চৰকাৰ অন্যায় কৰিব অত্যাচাৰ কৰিব ভুৱা কেছ দেখাব পুলিচৰ ভয় দেখাব কিন্তু আমি ভয় নকৰোঁ আমি কংগ্ৰেছ দল ৰাহুল গান্ধী ডাঙৰীয়া কৈছে ডৰ মাত আমিও কৈছোঁ এবাৰ যুঁজ এখন হ'ব আমি যুঁজিবলৈ প্ৰস্তুত সৰু দোকানীৰ বাবে আশা কৰ্মী অংগনবাড়ী কৰ্মীৰ বাবে চৰকাৰী শিক্ষকসকলৰ বাবে সাংবাদিকসকলৰ বাবে গাঁৱৰ ঠিকাদাৰৰ বাবে সৰু ফেক্টৰী মালিকৰ বাবে যুৱকসকল খেতিয়কসকল শ্ৰমিকৰ বাবে এইবাৰ কংগ্ৰেছ দল যুঁজিব এইবাৰ কংগ্ৰেছ দল জিকিব মই বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই আমি এই 2 দিনীয়া কাৰ্যসূচীত বিভিন্ন মানুহখিনিক আমি লগ পাইছোঁ কথাখিনি পাতিছোঁ সকলে কৈছে কিমান কষ্টত আজি তেওঁলোকে নিজৰ দোকান বা নিজৰ ঘৰখন চলাই আছে আজি আপুনি কাৰ্বি আংলং অহা বিষয় আমি বিভিন্ন ঠাইত গৈ বিভিন্ন MSC অঞ্চলত গৈ স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰিছোঁ তেওঁলোকৰ সমস্যা কি তেওঁলোকৰ সপোন কি আমি জানিবলৈ বিচাৰিছোঁ দুখৰ কথা যে আজি তাৰিখত বৰ্তমান চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰ্বি মানুহক সন্মান নকৰে তেওঁলোকে কাউন্সিলটো মাত্ৰ ATM দৰে ব্যৱহাৰ কৰে এই ATMৰ পৰা তেওঁলোকে বালি লয় এই ATMৰ পৰা তেওঁলোকে পাথৰ লয় কয়লা লয় মাটি লয়
পইচা লয় কিন্তু স্থানীয় ৰাইজক যিদৰে সহায় কৰিব লাগে ৰাইজৰ মাজত যিদৰে শান্তি সমন্বয় গঢ়ি তুলিব লাগে সৰু দোকানী সৰু ব্যৱসায়ী সৰু ঠিকাদাৰ সৰু আমাৰ কৰ্মচাৰী অংগনবাড়ী আশাকৰ্মী স্কুল হস্পিটেল ৰাস্তা যিখিনি কাম কৰিব লাগে তেওঁলোকে কৰা নাই দিছপুৰত সিন্ডিকেট চৰকাৰ আৰু ইয়াতো এটা সিন্ডিকেট চৰকাৰ চলি আছে এই সিন্ডিকেটৰ ৰাজত্ব যদি শেষ কৰিব লাগে ৰাইজে গম পাই গৈছে যে একমাত্ৰ বিকল্প হৈছে কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলটোক আৰু শক্তিশালী কৰিবলৈ আমি 2 দিন আজি কাৰ্বি আংলঙৰ ভিতৰত কাৰ্যসূচী হাতত লৈছোঁ ধন্যবাদ